নমস্কাৰ পুনৰ আহিছো আপোনালোকৰ মাজলৈ এটি নতুন কাহিনী লৈ আশা কৰো আপোনালোকে শুনি ভাল পাব আজিৰ কাহিনীটো হৈছে এটা কোম্পানীৰ এজন মালিকৰ এটা কোম্পানীৰ এজন মালিক আছিল আৰু সেই মালিকৰ তলত এজন মেনেজাৰে কাম কৰিছিল আৰু মেনেজাৰজনৰ তলত বহুত কৰ্মচাৰীয়ে কাম কৰিছিল এদিনাখন সাধাৰণ এটা ভুলৰ বাবে মালিকজনে মেনেজাৰজনক বহুত বেয়াকৈ গালি পাৰিলে তেতিয়া মেনেজাৰজনৰ বহুত খং উঠিল কিন্তু মেনেজাৰজনে মালিকজনক একো ক'ব নোৱাৰিলে আৰু ক'বনো কেনেকৈ তেওঁ যেহেতু বছ যাৰ ফলত তেওঁ মালিকৰ ৰুমৰ পৰা ওলাই আহিল আৰু ওলাই আহিয়ে খঙতে তেওঁ এজন কৰ্মচাৰীক গালি পাৰিলে বিনা কথাত মেনেজাৰজনে কৰ্মচাৰীজনক গালি পৰা দেখি কৰ্মচাৰীজনৰো মেনেজাৰৰ ওপৰত খং উঠিল কিন্তু তেওঁ মেনেজাৰক একো ক'ব নোৱাৰিলে কিন্তু কৰ্মচাৰীজনেওটো খংটো কমাব লাগিব হেহে যাওতে গেটৰ ওয়াচম্যানজনক কৰ্মচাৰীজনে বিনা কথাত গালি পাৰি থৈ গ'ল এতিয়া ওয়াচম্যানজনৰো কৰ্মচাৰীজনৰ ওপৰত খং উঠিল কিন্তু হি কৰ্মচাৰীজনক একো ক'ব নোৱাৰিলে ওয়াচম্যানজনে ঘৰলৈ গ'ল কিন্তু কৰ্মচাৰীজনৰ ওপৰত তাৰ খং উঠিয়ে আছিল ঘনিয়েকে যেতিয়া ৰাতি তাক ভাত খাব মাতিলে তেতিয়া হি ঘনিয়েকক বিনা কাৰণত গালি পাৰিব ধৰিলে এতিয়া ঘনিয়েকে নিজৰ খং কাৰ ওপৰত পেলাব গিৰিয়েককটো একো ক'ব নোৱাৰে ঘনিয়েকে উঠি গ'ল আৰু গৈ দেখা পালে যে লৰাটোৱে মোবাইল টিপি আছে তাকে দেখি ঘনিয়েকে লৰাজনক দুই চাপৰ লগাই দিলে আৰু ক'লে যে কেৱল মোবাইল আৰু খেলা পঢ়া-শুনাৰ ঠাণ্ডা নাই একেবাৰে দিনক দিনে বেয়া হৈ গৈছা আজিৰ পৰা টিভি মোবাইল সকলো বন্ধ এতিয়া লৰাটোৰো খং উঠিল এতিয়া হি খং কাৰ ওপৰত পেলাব মাককটো একো ক'ব নোৱাৰে বাহিৰত গৈ দেখিলে যে ৰাস্তাত কুকুৰ এটা ৰৈ আছে হি শিল এটা তুলি ল'লে আৰু শিলটো কুকুৰটোক মাৰি দিলে কুকুৰটোৱে ভয়তে পলাল আৰু কুকুৰটোৰো লৰাটোৰ ওপৰত খং উঠিল কুকুৰটোৱে এতিয়া খঙেৰে ৰাস্তাৰে গৈ আছিল আৰু অলপ দূৰ যোৱাৰ পিছত এজন মানুহ দেখা পালে আৰু সেই মানুহজনক কুকুৰটোৱে কামুৰি দিলে এতিয়া সেই মানুহজন কোন আছিল সেই মানুহজন আছিল সেই কোম্পানীটোৰ মালিক যিয়ে নিজৰ মেনেজাৰজনক গালি পাৰিছিল মালিকজনে গোটেই জীৱনটো এয়াই চিন্তা কৰি থাকিল যে সেই কুকুৰটোৱে মোক কিয় কামুৰিলে মইতো কুকুৰটোক একোৱে কৰা নাছিলো কিন্তু আৰম্ভণি কোনে কৰিছিল কিবা বুজি পালেনে এটা কথা মনত ৰাখিব আমাক কৰ্মফলে কেতিয়াও পিছা নেৰে নজনাকৈ কিমান মানুহে আমাৰ ব্যৱহাৰক লৈ খং কৰে আৰু বহুতৰেতো আমি কৰা সৰু এটি ভুলৰ বাবে বহুত ডাঙৰ ক্ষতি হয় আৰু আমিতো গমেই নাপাওঁ যে আমাৰ কাৰণে কাৰোবাৰ ডাঙৰ ক্ষতি হৈছে আমি আমাৰ নিজৰ জীৱনক লৈ ব্যস্ত হৈ থাকো কিন্তু ভগৱানে সকলো চাই আছে আৰু তাৰ ফল আমি এদিন নহয় এদিন ইয়াতেই পাম আৰু আমি ভাবো মানুহবোৰে এনেই আমাক টেনচন দি আছে এই কাৰণে মনত ৰাখিব জীৱনত যিকোনো সমস্যা বা যিকোনো কষ্ট আহিলে তাক লৈ ভয় নকৰিব তেতিয়া ভগৱানক ক্ষমা খুজিব আৰু তেওঁক ধন্যবাদ দিব ধন্যবাদ এই কাৰণে দিব যে তেওঁ আমাৰ ভুলৰ শাস্তি আমাক এতিয়াই দি দিছে আৰু ইমান সৰু ৰূপত শাস্তি দিছে হয়তো আপুনি বা মই কৰা ভুলৰ শাস্তি ইয়াতকৈ আৰু অধিক ডাঙৰ হ'ল হয় এই কাৰণে জীৱনত কোনো বস্তু বা সমস্যাকে ভয় নকৰিব ভগৱানে সকলো আমাৰ ভালৰ কাৰণে কৰে আৰু কাৰোবাৰ অপকাৰ কৰিব যোৱাৰ আগতে এই কথাটো নিশ্চয় মনত পেলাব যে সকলো কৰ্মৰ ফল আমি কিন্তু ইয়াতেই পাম ইয়াতেই সকলো ধাৰ আমি মাৰি যাব লাগিব হেহে কাৰোবাৰ অপকাৰ কৰিব যাওঁতে এইটো নিশ্চিত থাকিব যে ভৱিষ্যতে আপোনাৰো কিবা নহয় কিবা প্ৰকাৰে অপকাৰ হ'বই সেই কাৰণে কাৰোবাৰ অপকাৰ কৰাতকৈ নকৰাই ভাল যদিহে কাহিনীটো শুনি ভাল লাগিছে তেতিয়াহলে ভিডিওটো লাইক কৰি দিব আৰু চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ